everyone, welcome back to my channel. আজি Sunday হয় আৰু আজি গৈছো এটা জাগাত য'ত আমি ক'ত যাম দেখাম আপোনালোকক। সো এতিয়া ইয়াত পুৰা বৰষুণ দি আছে আৰু এতিয়া আহিছো আমি অটোত উঠিম, তাৰপিছত মেট্ৰত উঠিম, তাৰপিছত চাই থাকিব আৰু ক'ত যাওঁ। ময়ো ভালকৈ নাজানো, এতিয়া গ'লেহে গম পাম, যিহেতু ডেইলি এটা জাগা এক্সপ্ল'ৰ কৰি আছোঁ, তো ভাল লাগিছে বাৰু। চ' ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাছিলোঁ আৰু সি খাই ল'লে ইডলি। মই ইডলি ভাল নাপাওঁ, তো সেইটো কাৰণে সি অকলে ইডলি খালে আৰু উঠিলোঁ অ'টোত মানে ইয়াতে অ'টোৱে আৰু অ'টো আৰু বাছ, তাৰপিছত মেট্ৰ'। তো এতিয়া ৰখি আছোঁ মেট্ৰ'ৰ কাৰণে। মেট্ৰ'ৰ পৰা আমি এতিয়া যাম, মানে মেট্ৰ'ত উঠি আমি এতিয়া যাম কি কয় এইটো, কিবা এটা মেট্ৰ' ষ্টেচন আছিলে, পাহৰি গ'লোঁ। বহুত কিবা কিবি মেট্ৰ' ষ্টেচন আছিলে। তো যিয়ে নহওক আমি এতিয়া উঠিলোঁ আৰু উঠি কাৰণে আমি ইয়াতে নুমিলোঁ। মানে এইখন হ'ল নৰ্থ কলকাতা। তো নৰ্থ কলকাতা অলপমান অল্ড ভাইব আছে ইয়াত, মানে পূৰা অল্ড। ইয়াতে হাত ৰিক্সা চলে, ৰিক্সাৰো আমি এতিয়া গৈ আছোঁ, কিমান ডাঙৰ হৈছে। আমি এতিয়া গৈ আছোঁ কুমাৰতলি, য'ত মা দুৰ্গা চব মূৰ্তিয়ে বনায় তাতে। তো এইটো বহুত ফটো ভিডিঅ' ৰিলছত দেখা পাইছিলোঁ, তো এতিয়া যাই চাই আহোঁ। আৰু এতিয়া যিহেতু দুৰ্গা পূজাও আহি আছে আৰু কালাৰ ইণ্ডিয়া বহুত ভাল লাগিছে। তো এতিয়া তাতে কালাৰ চালাৰো কৰিব মূৰ্তি, এতিয়া যাই চাওঁ কেনেকুৱা হয়। মানে প্ৰথমবাৰ আৰু মোৰ। আমি এতিয়া লৈছোঁ মালপোৱা খাব। ৰাতিপুৱা মানে ওলাই মিঠাই আৰম্ভ। তো এতিয়া খাই চাওঁ, তাৰপিছত যাম। আগত খাই লওঁ, আগত পেট পূজা। আৰু ফাইনেলি আহি পালোঁ কুমাৰতলিৰ ওচৰি, যিহেতু মূৰ্তি দেখি আছোঁ আৰু। তো গলি সোমাই যাব লাগে এনেকৈ। এইখন গলিৰ ভিতৰত গৈ দেখিছে এয়া মানুহে মূৰ্তি লৈ গৈ আছে আৰু। তো মানে সৰু জেগা বহুত ডাঙৰ জেগা নহয়, কিন্তু ইয়াতে ইমান ধুনীয়াকৈ মূৰ্তি বনায়। আৰু এয়া ফটো যিবোৰ ইয়াৰ পৰা মানুহে লৈ যাব পাৰে কিনি, দুৰ্গা মাৰ ফটো, গণেশ ভগৱানৰ এতিয়া যিহেতু গণেশ চতুৰ্থী চলিব, তো সেইটো কাৰণে। আৰু এই চাওকচোন ইমান ধুনীয়া গণেশ ভগৱান বনাইছে, মানে লৈ আহোঁ লাগি গৈছে চবখিনি। তাৰপিছত আমি লাহেকৈ ভিতৰত সোমালোঁ। আজি প্লাষ্টিক দি থৈ দিছে, কাৰণ বৰষুণ দি আছে ইয়াতে, নহ'লে মূৰ্তিবোৰত পানী পৰিলে দিগদাৰ হৈ যায় যে, সেইটো কাৰণে ইয়াতে প্লাষ্টিক দি থৈ দিছে। আৰু অলপ কিছুমান জেগাত মানে ড্ৰেছ, এইবোৰ কাপোৰ কানি পিন্ধায়ো আছে মাক। আৰু ইয়াতে অল্ড ভাইব, পূৰা অল্ড ভাইব। গান বজাই দিছে, কপিৰাইটৰ কাৰণে দেখাব পৰা নাই বাৰু আপোনালোকক। পূৰা পুৰণা গান বজি আছে আৰু এনেকুৱা এটা মানে চিন আপোনালোকে চাই লওক। তো ভিতৰত গৈ চালোঁ আৰু অলপ মূৰ্তি চূৰ্তিবোৰ চালোঁ, ভিডিঅ' চিডিঅ' শ্বুট কৰিলোঁ। তাৰপিছত এয়া হ'ল ট্ৰাম্প, মানে ইয়াতে ট্ৰাম্প চলিছিলে আগত, এতিয়া নাই বাৰু, এতিয়া বন্ধ হ'ল। সেই ট্ৰাম্পৰ এটা চাহৰ দোকান দিছে। আৰু লগতে ইয়াতে বস্তুবোৰ আৰু মূৰ্তিৰ পিন্ধোৱা বস্তুবোৰ, যিমান পূজাৰ সামগ্ৰী লাগে গোটেইবোৰ, কিন্তু প্ৰাইচ বহুত কম ইয়াতে। তো এয়াই আৰু, এনেকৈ আমি পূৰা এইখিনি কুমাৰতলি ঘূৰিলোঁ। এয়া চাওকচোন, অসুৰটোৱে গণেশ ভগৱানৰ ওজন উঠাবই পৰা নাই, মুখৰ এক্সপ্ৰেশ্যনেই চেঞ্জ। আৰু এই ঘৰটো হ'ল, তাত লিখা আছিলে 500 বছৰ পুৰণা ঘৰ হয়। আৰু এয়া হ'ল ইমান পুৰণা। তো আমি দিনটো ঘূৰি 4টা বাজিল, এতিয়া আহি পাইছোঁ আৰু এটা জেগাত যাব। এতিয়া খাম বিৰিয়ানী, ইয়াতে ৰাস্তাত বিৰিয়ানী বহুত পায়। তো বিৰিয়ানী খাই লওঁ, তাৰপিছত আৰু ওলাই আছোঁ যাব। ফিল লাগে দুৰ্গা পূজা। ইয়াত চাগে 2 মাহ আগতে দুৰ্গা পূজা লাগি যায়। फिर से हम लोग उठेंगे ऑटो में।
तो जाऊंगे नहीं सो काली কৈছিলো আপোনালোকক যে আৰ্মি আৰু কোবাত গৈ আছো বুলি কিন্তু কি হল এটা পাৰা আছে হা সেই পাৰাটোত ব্ল্যাক এন্ড হোয়াইট কালাৰ অকল মানে গুটে ঘৰৰ কালাৰ ওয়ালৰ কালাৰ গুটে যিমান পোষ্ট লাইটৰ পোষ্ট আছে বা আপোনালোকে গুগলত আবুল তাবুল পাৰা বুলি মাৰিলে গম পাব সেই তাত গৈছিলো কিন্তু এতিয়া একদম যোনখিনি জায়গাত সেই প্ৰিন্ট কৰাই থোৱা আছে সেই জায়গাখিনিত মই ভিডিও লগাই দিম বাৰু এতিয়া আপোনালোকে চাব গুটেই দুৰ্গা পূজাৰ পেন্ডেল বনাই আছে তো গুটেই কভাৰ হৈ গৈছে মানে তো তাত ভিডিও কৰিব নোৱাৰিলো সেকেন্ড আমি উত্তৰৰ আড্ডা তাতে যাব বিচাৰিছিলো কিন্তু তাতো আমাৰ যোৱা নহল কাৰণ তাৰ পৰা আৰু বহুত দূৰ যাব লাগিব আৰু আমি আহিব লাগিব আৰু মেট্ৰো আৰু অটো বহুত দূৰ হৈ যাব তো এইটো কাৰণে কি কৰিছো মানে আমাৰ যোৱা নহল কালি হিফালে বাট মই এটা কথা কও যে নর্থ কলকাতা হয় হিফালে যোনফালে আমি যাও এতিয়া মই থাকো সাউথ কলকাতাত বাট নর্থ কলকাতাত কি হয় মানে বস্তুবোৰ বহুত ধুনিয়া দি মানে কলকাতা লাইক ভাইব মানে মই সাকে কি কম আৰু কেনেকে বুজাম আহিলে এতে ঘুৰিলে ফুৰিলে মানুহ বুজি পাব কলকাতা লাইক ভাইব হয় এটা ইয়াত প্ৰতিটো গলিতে আৰ্ট আছে প্ৰতিটো জাগাতে আৰ্টিষ্ট আছে মানে ইমান ধুনিয়া মানে মই বহুত ভাল পাইছো আহি আৰু আমাৰ অসমত স্পেশালি মানুহবোৰে কৈ থাকে ন যে কলকাতা এনেকুৱা মানুহবোৰে ঠগি ঠগি খায় এনেকুৱা একো নহয় গাইস মানুহবোৰ বহুত ভাল হয় আৰু মই থাকিলো বাৰু 10 দিন মানে হল থাকা কিন্তু ইয়াত ইমান ধুনিয়াকে ট্ৰিট কৰে মানুহবোৰে আৰু জিটি কথা নকয় মানে এটো ৰাইট জিটি কথা নকয় অলপমান মানে কি কয় তো যিখিনি কব লাগে এখিনি কয় যিখিনি কৰিব লাগে এখিনি কৰে মানুহটো নিজৰ কামত বেছি ব্যস্ত থাকে বেলেগৰ লাইফত মানে বেলেগৰ লাইফত কি হৈছে এইবোৰ কম ইয়াত নিজৰ লাইফটো লৈ বহুত বিজি আৰু মানুহবোৰ সো ইয়াৰ পৰা বহুত বস্তু শিকিছো মই নিজৰ জীৱনৰ আৰু কি কম গাইস আৰু চাই থাকিব ভিডিও ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব মই বাৰু আনিয়ে থাকো ভিডিও আজিকালি লং ভিডিওটো অলপ কমকে আনা হৈছো শৰ্ট ভিডিওটো অলপ বেছিকে আনো তো চাও বাৰু আগলৈকে আৰু কি কৰিব বাৰু সো হে বাই বাই আৰু আহিব ভিডিও দি চাবা দেই